আজিৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট। আসাম পুলিচৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অৰেল বা ভাইভা, PhD বা PET আৰু TPTৰ টেষ্টসমূহৰ কাৰণে এডমিট কাৰ্ডসমূহ মুকলি হৈছে। কনষ্টেবল, এক্সাইজ কনষ্টেবল আৰু SI, ফৰেষ্ট গাৰ্ড এইসমূহ পোষ্টৰ বাবে এডমিট কাৰ্ডসমূহ মুকলি হৈছে। আপোনালোকে এডমিট কাৰ্ডসমূহ কেনেধৰণে ডাউনলোড কৰিব পাৰিব সবিশেষ এই ভিডিঅ'টোৰ দ্বাৰা জনোৱা হওক। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ এইটো পেজত আহি যাব। এইটো পেজত অহাৰ পিছত আপোনালোকে প্ৰথমে লগইন কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিছে যে এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপাছত ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিব। তাৰপাছত ইয়াতে আপোনালোকে দেখিবলৈ পাব যে কেণ্ডিডেট নেম, ইয়াতে কেণ্ডিডেট নেমটো আপোনালোকৰ যি হয় ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো শুদ্ধকৈ ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে শুদ্ধকৈ কেপচাটো এণ্টাৰ কৰি দিব। তাৰপিছত ছাবমিট কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব। ধন্যবাদ।